আজি পবিত্ৰ বিশ্বকৰ্মা পূজা প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ ঘৰত অৰ্থাৎ বাবা বিশ্বকৰ্মা শিল্পালয়ত উদযাপন কৰা হ'ল এই পবিত্ৰ বিশ্বকৰ্মা পূজা। বাবা বিশ্বকৰ্মা শিল্পালয়ে এই চোতালখনতে প্ৰায় 50 বছৰ অতিক্ৰম কৰিলে। প্ৰত্যেক বছৰে অৰ্থাৎ 365 দিনেই এই চোতালখনত বাবা বিশ্বকৰ্মা শিল্পালয়ত বহুকেইজন শিল্পী কলা কুশলী তেওঁলোকৰ প্ৰচেষ্টাতে আচলতে ইমান সুন্দৰ সুন্দৰ প্ৰতিমাৰ সৃষ্টি হয় এখন চোতালতে। গতিকে এখন চোতাল সঁচাকৈ বিশেষ আৰু তেওঁলোকে কেৱল মাত্ৰ এটা দিনে আহৰি লয় আজি বিশ্বকৰ্মা পূজাৰ দিনটোত। আৰু আমাৰ ঘৰৰ প্ৰতিজন সদস্যই প্ৰায় সংখ্যকে যিহেতু কাৰিকৰী দিশৰ সৈতে জড়িত, গতিকে বিশ্বকৰ্মা পূজাভাগ খুব সুন্দৰভাৱে পবিত্ৰ মনেৰে আমাৰ প্ৰত্যেক বছৰে উদযাপন কৰা হয় অলপ ডাঙৰকৈ। গতিকে এই পূজাভাগো চলি থাকিলে পূজাৰ শেষত এনেদৰে বাইক, লগতে গাড়ীকেইখন, লগতে LED ৱাল, লগতে আমাৰ যিখিনি কাৰিকৰী দিশৰ লগত জড়িত বিভিন্ন সামগ্ৰী আছে সেই সকলোখিনি দেৱে উচৰ্গা কৰিলে। আৰু যিহেতু আমাৰ গাড়ী এখন অহা পলম হৈছিলে কৰ্মক্ষেত্ৰত নিয়োজিত হয় যিহেতু, গতিকে সেইখন অহা অলপ পলম হ'ল, কিন্তু যিখিনি আছিলে সেয়া এনেদৰে উচৰ্গা কৰা হ'ল আৰু খুব সুন্দৰকৈ আচলতে পূজাভাগ আজি উদযাপন হৈ গ'ল। যদিও আজি খিচিৰি খাম বুলি ভাবিছিলোঁ, যিহেতু পূজা বুলি ক'লে খিচিৰিৰ কথাই মনলৈ আহে। যোগাৰ যদিও খিচিৰিৰ কৰা হৈছিলে, কিন্তু শেষত গৈ আমি ভাতৰ ব্যৱস্থাই কৰিলোঁ। খুব ধুনীয়াকৈ ভাতৰ ব্যৱস্থা কৰা হ'ল, খুৰাই বনালে। আৰু তাৰ পাছতে এই গাড়ীখন আমাৰ খুব মৰমৰ বলেৰোখন নাছিলে দিনত আচলতে, কিন্তু সন্ধিয়া আহি পোৱাৰ পিছত আমি চাকি ধূপ ধূনা জ্বলাই সেৱা ল'লোঁ আৰু বিভিন্ন ধৰণে আজিৰ দিনটো খুব ধুনীয়াকৈ উদযাপন কৰিলোঁ। আবিৰেও খুব বেছি ফূৰ্তি কৰিলে এইবাৰ, যিহেতু সি পাইছে ভালকৈ বিশ্বকৰ্মা পূজাভাগ, গতিকে খুব ধুনীয়াকৈ উদযাপন কৰিলোঁ আমি। আৰু তাৰ পাছতে আজি এটা বিশেষ দিন, বিশ্বকৰ্মা পূজাৰ দিনাই আমাৰ দেউতা অৰ্থাৎ টংকেশ্বৰ কলিতাদেৱ অৰ্থাৎ তেওঁ ভাস্কৰ্য শিল্পী, গতিকে তেওঁৰো জন্ম হৈছিলে এই বিশ্বকৰ্মা পূজাতে। আৰু সেয়ে চাগে বিশ্বকৰ্মা পূজাৰ দিনাই সৃষ্টি হৈছিলে, বিশ্বকৰ্মা পূজাৰ দিনাই এই পৃথিৱীলৈ আহিছিলে আন এজন বিশ্বকৰ্মা। গতিকে তেখেতৰ জন্মদিনটো মই যিমান পাৰোঁ উদযাপন কৰিবলৈ চেষ্টা কৰোঁ। আমি সন্ধিয়া ওলাই গ'লোঁ, ওলাই গৈ পেলাই আমি কেকটো আনিলোঁ, আনি পেলাই আমি এনেদৰে কেক কাটি খুব ধুনীয়াকৈ আচলতে এই জন্মদিনো উদযাপন কৰিলোঁ। আচলতে ভাল লাগে, কাৰণ আজিৰ দিনটোৱে আচলতে ছুটি লোৱাৰ নিচিনা বুলিয়েই ক'ব লাগিব, ছুটি লোৱাৰ নিচিনা হয়। আৰু আজিৰ দিনটো সকলোৱে একেলগে উদযাপন কৰে, তাতেই যিহেতু জন্মদিন ইয়াত আৰু বিশেষ কৰি তোলে আজিৰ দিনটো। গতিকে আমি পৰাপক্ষত যিমানখিনিলৈকে পাৰোঁ আমি পাতিবলৈ চেষ্টা কৰোঁ। যোৱা দুবছৰ খুব ভালকৈ পাতিছিলোঁ, এইবাৰ যিহেতু 62 বছৰ অতিক্ৰম কৰিছে দেউতাই, গতিকে এনেদৰে খুব ধুনীয়াকৈ আমি কেক কাটি চাকি ধূপ জ্বলাই এটা মাংগলিক পৰিৱেশৰ সৃষ্টি কৰি আমি এই জন্মদিনটো উদযাপন কৰিলোঁ। আৰু যাতে আগন্তুক এটা বছৰ খুব সুন্দৰকৈ উদ্যমেৰে তেওঁ আৰু সুন্দৰ সুন্দৰ সৃষ্টি সমাজলৈ ৰাইজলৈ আগবঢ়াব পাৰে আৰু ৰাইজৰ আশীৰ্বাদ প্ৰতিটো দিনেই লাভ কৰি যাব পাৰে। মনোজ নাছিলে, তাক অলপ মিছ কৰিলোঁ।